हेलो एवरीवन আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ঔটেঙাৰ এটা জ্বলা মিঠা আচাৰ। ঔটেঙাৰ এই মিঠা আচাৰটো মই ইনষ্টেন্ট বনাম আৰু অতি সহজ পদ্ধতিত বনাম। আহক পলম নকৰি আমি ৰেচিপিটোলৈ আগবাঢ়ো। এই ৰেচিপিটো বনাবৰ বাবে ব্যৱহাৰ কৰিছোঁ মই দুটা ঔটেঙা ভালদৰে ধুই লৈছোঁ। যদি আপোনালোকে বেছিকৈ বনাব বিচাৰে তেনেহ'লে ঔটেঙাৰ পৰিমাণ বেছি ল'ব পাৰে। ঔটেঙা দুটা ভালদৰে গুচাই এনেদৰে সৰু সৰু পিচ কৰি লৈছোঁ। কাটি লোৱা ঔটেঙাখিনি এটা প্ৰেছাৰ কুকাৰলৈ দি দিছোঁ আৰু ইয়াতে মই অকণমান পানী ব্যৱহাৰ কৰিম। প্ৰায় আধা কাপ পানী ব্যৱহাৰ কৰিছোঁ আৰু লগতে এচামুচ নিমখ। প্ৰেছাৰ কুকাৰৰ লিডখন লগাই এটা চিটি মাৰিবলৈ ৰাখি দিম। এটা চিটি অহাৰ পিছত গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। বইল কৰি লোৱা ঔটেঙাখিনি এখন চাকনিত ৰাখি দিম যাতে ইয়াৰ ভিতৰত থকা এক্সট্ৰা পানীখিনি ওলাই যায়। আটাইখিনি এনেদৰে ওলোৱা হোৱাৰ পিছত প্ৰায় এঘণ্টামান পানীখিনি যাবৰ বাবে ৰাখি দিম। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এদিন ৰদায়ো দিব পাৰে। এই সময়খিনিত মই মছলাখিনি প্ৰিপেয়াৰ কৰি ল'ম। মছলাত ব্যৱহাৰ কৰিছোঁ এচামুচ জিৰা, এচামুচ ধনিয়া গুটি, এচামুচ চফ, এচামুচ পাঁচফোৰণ আৰু লগতে লৈছোঁ দুটা শুকান জলকীয়া। এতিয়া এখন গৰম কেৰাহীত আটাইখিনি শুকান মছলা এড কৰি দিম আৰু প্ৰায় 5 মিনিটমান সময় ফ্ৰাই কৰি লওঁ। প্ৰায় 5 মিনিটমান সময় ভজা হোৱাৰ পিছত এইখিনি নমাই থ'ম আৰু গুড়ি কৰি ল'ম। এতিয়া এখন গৰম কেৰাহীত মিঠাতেল এড কৰিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া ইয়াতে এড কৰিছোঁ আগতীয়াকৈ বইল কৰি থোৱা ঔটেঙাখিনি আৰু আটাইখিনি ভালদৰে লৰাই দিম আৰু এই সময়খিনিত গেছৰ ফ্লেম ল' ৰাখিম। প্ৰায় 3 মিনিটমান সময় ফ্ৰাই কৰাৰ পিছত এতিয়া ইয়াতে এড কৰিম অকণমান নিমখ। মই বইল কৰোঁতে যিহেতু নিমখ দি দিছোঁ সেইকাৰণে ইয়াতে নিমখৰ পৰিমাণ অকণমান কমকৈ দিছোঁ আৰু ইয়াতে এড কৰিম অকণমান হালধি পাউডাৰ। আকৌ আটাইখিনি ইনগ্ৰিডিয়েণ্ট ভালকৈ লৰাই দিম যাতে নিমখ আৰু হালধিখিনি আটাইখিনি ঔটেঙাতে লাগি যায়। এতিয়া খুন্দি লোৱা মছলাখিনি ইয়াত এড কৰিম আৰু লগতে ইয়াতে প্ৰায় এচামুচমান ৰেড চিলি পাউডাৰ
দি দিম আৰু আটাইখিনি ভালদৰে আকৌ লৰাই দি প্ৰায় 2 মিনিটমান সময় ফ্ৰাই কৰিম এতিয়া ইয়াতে এড কৰিম প্ৰায় 50 গ্ৰাম গুড় ভালদৰে ভাঙি লৈছোঁ গুড়খিনি এড কৰাৰ পিছত আকৌ আটাইখিনি ইনগ্ৰেডিয়েণ্ট ভালদৰে লৰাই দিম যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে লো ফ্লেমত আটাইখিনি ইনগ্ৰেডিয়েণ্ট প্ৰায় 10 মিনিটমান সময় কুক কৰিম যাতে গোটেই মছলা আৰু গুড়খিনি আটাইখিনিত ভালদৰে সোমাই যায় এতিয়া ইয়াতে এড কৰিম এচামুচ ভিনেগাৰৰ সলনি আপোনালোকে নেমু টেঙাৰ ৰসো ব্যৱহাৰ কৰিব পাৰে আমি আচাৰখিনি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে ভিনেগাৰ ইউজ কৰিছোঁ আমাৰ আচাৰখিনি প্ৰায় ৰেডি হৈ গৈছে চাওক দেখিবলৈ খুব ধুনীয়া হৈছে আৰু ইয়াৰ পৰা খুব ধুনীয়া এটা গোন্ধ ওলাইছে এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম চাওক আমাৰ টেষ্টি জ্বলা মিঠা ঔটেঙাৰ আচাৰ ৰেডি হৈ গ'ল আপোনালোকে মাজে মাজে ৰদাই থাকিব পাৰে নহ'লে ফ্ৰিজত থৈও খাব পাৰে আপোনালোকেও ঘৰত এনেদৰে বনাই খাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ